হে দোস্ত, মই গুব্বা চালি আপোনালোকে চাই আছে চিৰাজুলি ব্লগ। আজি মই এজন ধুনীয়া চোৰক দেখাম। ফাৰ্ষ্টত আপোনালোকে চোৰটোক চাই লওক, তাৰপিছত মই কৈ আছো চোৰৰ বিষয়ে এ টু জেড। দাদাকৰ নাম সমীৰণ চলিকৰ ঢেকীয়াজুলি মজিদপুৰ 2 নম্বৰ হয়। এই মোবাইলটো যে চুৰি কৰিছ, হয় কিমান দিন আগত কৰিছ? ক'ৰ পৰা লৈছিলি মোবাইলটো? বেছিমাৰি কোনখিনিৰ পৰা? দোকানৰ পৰা। দোকানটো ক'ত আছিল তেতিয়া? দোকানটো ক'ত আছিল তেতিয়া? সেইটোতো মই যোৱা নাই, মই দোকানত থাকি গৈ আছিলোঁ, তাতে চাইছোঁ মোবাইলটো আছিলে, মই তাৰ পৰা লৈ আহিছোঁ। দোকানটো নাছিলে, তুমি লৈ গুচি আহিছা। আনি কাৰ তাত গৈছিলা? এজন ল'ৰা তাত। আপোনালোকে চোৰটোক চালে চাওক, চোৰটো কিন্তু কিমান ধুনীয়াকৈ সাজি পুৰি আহিছে। একেবাৰে চালে পুৰা ষ্টেণ্ডাৰ্ড দেখা গৈ আছে। এই চোৰটো যদি স্কুলৰ সন্মুখত যায়, ছোৱালী 4-5টা পৰি যাব। আপোনালোকে কেতিয়াও ভাবিব পাৰেনে এই ল'ৰাটো চুৰি কৰিব বুলি? এই ল'ৰাটোক চালে কিমান লাগে, ধুনীয়া এটা হেণ্ডচম পুৰা শিক্ষিত ল'ৰা লাগে, কিন্তু অশিক্ষিতৰ নিচিনা ব্যৱহাৰ কৰে। এই মোবাইলটো যে আছে, এই মোবাইলটো মানুহে কিমান কষ্ট কৰি মোবাইলটো কিনে কওকচোন। এই মোবাইলটো যদি আপোনাৰ চুৰি কৰি লৈ যায়, আপোনাৰ কেনেকুৱা লাগিব? এই মোবাইলটো যদি আপোনাৰ কোনোবাই চুৰি কৰি লৈ যায়, আপোনাৰ মনটো কেনেকৈ লাগিব কওকচোন। আপুনি ইমান কষ্ট কৰি এই মোবাইলটো কিনিছে, এই মোবাইলটো যদি এক ৰাতিৰ ভিতৰত চুৰি কৰি লৈ যায়, আপুনি তাক কি কৰিব কওকচোন? আপোনাৰ খং উঠিব না নাই তাক পিটিবলৈ? মানুহে ইমান কষ্ট কৰি পইচা যোগাৰ কৰি এটা মোবাইল কিনিব যায়, যোৱাৰ পিছত যদি তাক মাতি লৈ পেলাই চুৰি কৰা মোবাইল দিয়ে, কেনেকৈ লাগিব কওক? এইজন ল'ৰাই কিন্তু বহুত কাম কৰিছে, আজি ৰাইজৰ হাতত ধৰা পৰিছে। মই আপোনালোকক দেখালোঁ। এই ল'ৰাটোক যদি য'তে পাব আপোনালোকে ভালকৈ লক্ষ্য কৰিব, চাই ৰাখিব, যাতে এই ল'ৰাটো দ্বিতীয়বাৰ এনেকৈ কৰিব নাপায়। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।